ওকে, হেল্ল' গাইজ আৰু স্বাগতম জনাইছোঁ এটা নতুন ভ্লগলৈ। আজি আমি আছোঁ মাজুলী এখন সত্ৰত। সেই সত্ৰখনৰ নাম হৈছে এলেঙি শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ। এই সত্ৰখনলৈ মই আগতো আহিছোঁ, কিন্তু এনেকৈ ভিডিঅ' বনোৱা হোৱা নাই। আজি ভিডিঅ' বনাম বুলি মই ওলাই আহিছোঁ, আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় সম্পূৰ্ণলৈকে তো স্কিপ নকৰাকৈ চাবই। আৰু এতিয়া বলক আমি এতিয়া চলি আছে পবিত্ৰ ভাদ মাহ। ভাদ মাহৰ বাবে ভিতৰতো বহুত ভাল আধ্যাত্মিক অনুষ্ঠান চলি আছে, সেয়া আপোনালোকক দেখুৱাব পাৰিম। বলক আমি নহ'লে ভিডিঅ'টো আগলৈ আৰম্ভ কৰি দিওঁ। এতিয়া বৰ্তমান সময়ত মই ভিতৰলৈ আহি আছোঁ, সত্ৰখনৰ একদম ওচৰত। এয়া সত্ৰ, আৰু মই আহি আছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বহুত ভাল ভাল বস্তু ইয়াত চাবলগীয়া বস্তু আছে, সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। আৰু বলক আমি আগেদি সত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এতিয়া সোমাই আহি আছোঁ, আৰু মোৰ মাত কিমান স্পষ্টকৈ আহিছে মই সেইটো কথাও ধৰিব পৰা নাই। কিন্তু এতিয়া আহি আছোঁ মই আগত এয়া দেখিছে আপোনালোকে মণিকূট আছে আগত, সেয়া আপোনালোকে নিশ্চয়কৈ দেখিছে। ফ্ৰণ্ট কেমেৰা দি আপোনালোকক ভালকৈ মই দেখুৱাই আছোঁ। এতিয়া যিহেতু ভাদ মাহ চলি আছে, ভাদ মাহত যিসকল গোপিনী আইসকলে ইয়াতে পবিত্ৰ ভাদ মাহত নাম ল'বলৈ আহিছে, আৰু সেয়াও দৃশ্য আপোনালোকক আজি দেখুৱাব পাৰিম। আৰু ভিতৰত কি আছে তাকো আপোনালোকে চাব পাৰিব সম্পূৰ্ণভাৱে। চাওক হে দোস্তো, কি ধুনীয়া লাগিছে আপোনালোকৰ। সেইটো আজি মই মানে বহুত সুখী, কিয়নো মই এনেকৈ যে ইমান কম ছাবস্ক্ৰাইবাৰ আৰু বহুত হেৰিয়ৰ কাৰণে, এইটো কষ্টৰ কাৰণে, মই যিটো কষ্ট কৰি আহিছোঁ আপোনালোকে মৰম দিছে সেইটো কাৰণে, আৰু ইমান ধুনীয়াকৈ পাইছোঁ। এখন সত্ৰত আহিব পাইছোঁ মই। এয়া চাওক, এতিয়া নেগেৰা বাজিব হে দোস্তো, নেগেৰা বজাবলৈও মানুহ। এই দোস্তো চাওক নাই, নেগেৰা খোল এইবোৰ চব আছে দোস্তো। ধুনীয়াকৈ আজি নাম হৈ যাব। আজি আপোনালোকক নাম দেখুৱাবৰ কাৰণেই মই আহিছোঁ, কাৰণ এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে। আপোনালোকক অথনি কৈছোঁ, এতিয়াও কৈছোঁ, পবিত্ৰ ভাদ মাহ চলি আছে, সেইটো কাৰণে মই আহিছোঁ ইয়ালৈ। সুধিম আমি এই সত্ৰখন কোনে, কেতিয়া আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিলে, আৰু ইয়াত চাবলগীয়া বস্তু কি আছে এয়া জানিম। আমাৰ এলেঙি শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ, আমি জাজি জামুগুৰিৰ পৰা আমাৰ এই সত্ৰখন ইয়াত স্থাপিত কৰা হৈছে। ইয়াত আমাৰ এইখন সত্ৰৰ আমাৰ এই সত্ৰৰে বিভিন্নজন গৈ পেলাই বিভিন্ন ঠাইত আমাৰ সত্ৰ স্থাপন কৰিছে। আমাৰ যোৰহাট চিনামৰাত আছে, আৰু শিৱসাগৰৰ জাজি জামুগুৰি, তাৰপৰা বেলিমুখ নামতি বেলিমুখত আছে, তাৰপৰা নাহৰকটীয়াত আছে, নাহৰকটীয়া জয়পুৰত। এই সত্ৰখনৰ মানে বহুত পুৰণা ইতিহাস ইয়াৰ লগত জড়িত হৈ আছে। আমাৰ শংকৰ মাধৱৰ যেতিয়া মণিকাঞ্চন সংযোগ হৈছিলে, তেতিয়াই এই সত্ৰৰ এই স্থানতো আমাৰ এই সত্ৰখন স্থাপিত হৈছিলে, তাৰ পৰা আহি পেলাই জাজি জামুগুৰিৰ পৰা। আৰু তেতিয়া প্ৰায় 1926 চনমানৰ পৰা এই সত্ৰখন সুচাৰুৰূপে আমাৰ চলি আছে মাজুলীত। এই ভৈৰৱ চন্দ্ৰ মহন্তই সত্ৰাধিকাৰ হোৱাৰ পিছতে বিপিন চন্দ্ৰ মহন্ত ইয়াৰ সত্ৰাধিকাৰ হৈ গৈছে, আৰু ইয়াৰ বৰ্তমানৰ সত্ৰাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ঋষভ মহন্তদেৱে সত্ৰাধিকাৰখন নিয়াৰিকৈ পৰিচালনা কৰি আছে। আৰু ইয়াৰ স্থানীয় ভকত বৈষ্ণৱসকলে সৰ্বতোপ্ৰকাৰে উৎসৱ পাৰ্বণ আৰু যিমানবোৰ ইয়াৰ ধৰ্মীয় অনুষ্ঠান উদযাপন কৰা হয়, ভাওনা সভা, সকলোতে সহযোগ কৰি আহিছে। আৰু ইয়াত বিভিন্ন পৌৰাণিক পুথিবিলাক ইয়াত সংৰক্ষিত হৈ আছে। আমাৰ অসম চৰকাৰৰ কলাক্ষেত্ৰৰ সাংস্কৃতিক বিভাগে ইয়াৰ পুথিসমূহ নি সংৰক্ষণ আৰু সংবৰ্ধন কৰি দিছে। আৰু এই পুথিসমূহ পৌৰাণিক আমাৰ শংকৰ মাধৱৰ বৰগীত, নামাঞ্জলি, নামঘোষা, বিভিন্ন আয়ুৰ্বেদিক ঔষধিজাত
যিবিলাক সাঁচিপাতৰ পুথি, সেইবোৰত ঔষধি গুণ, কিছুমান ঔষধি মন্ত্ৰ, তন্ত্ৰ মন্ত্ৰৰ পুথি আছে। আৰু আমাৰ ইয়াত আগৰ যিটো মানে ৰজাদিনৰ যিটো দোলা আছিলে, সেই দোলাৰ কিছুমান অংশ, তাৰ পৰা আমাৰ পৌৰাণিক যিসকল আমাৰ আজু ককাসকলে পৰিধান কৰা তেনেকুৱা কিছুমান সাজ পোছাকৰ অংশ আৰু খৰম জাতীয় বস্তু আৰু বহা চালপীৰা, তামুলী পীৰা এনেধৰণৰ কিছুমান বস্তু আৰু কাঁহ পিতল তামৰ সামগ্ৰী, শৰাই সঁফুৰা, বাচন বৰ্তন এনেধৰণৰ কিছুমান পৌৰাণিক বস্তু আছে, যিবিলাক বস্তু মানৰ আক্ৰমণৰ সময়ৰ পৰা মানে তেতিয়া মানুহে নিবলৈ কিছুমান প্ৰচেষ্টা কৰিছিলে, কিন্তু মানুহৰ আক্ৰমণৰ সময়তো তেখেতসকলে বহুত কষ্ট কৰি সেইখিনি মানুহৰ হাতৰ পৰা ৰক্ষা কৰিছিলে এই সম্পদবিলাক। আৰু এই সম্পদবিলাক বানপানীত যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে তেখেতলোকে ওখ ঠাই, ওখ ভেটি নিৰ্মাণ কৰি তাত সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে। গতিকে সত্ৰখনৰ নিৰ্দিষ্ট ইতিহাস, পৰম্পৰা, সাংস্কৃতিক কিছুমান উৎসৱ পাৰ্বণ নিয়াৰিকৈ অনুষ্ঠিত হৈ আহিছে আৰু অসম চৰকাৰে এই সত্ৰখনৰ প্ৰতি দৃষ্টিগোচৰ দি ইয়াত বিভিন্ন ধৰণৰ অনুদান আগবঢ়াইছে। তথাপি এতিয়া কিছু আধৰুৱা হৈ আছে, আমাৰ আৰু কিছুমান অনুষ্ঠান হ'ব লাগে ইয়াত, যেনেকৈ আমাৰ অতিথি ধুনীয়াকৈ ময়ূৰ পক্ষীৰ সৈতে আছে। এই দোস্ত ইয়াৰ ঈশান নিউজৰ পৰা আহিছে দোস্ত। এইটো চাইডৰ পৰা আপোনালোকে চাওক, আপোনালোকে চাব পাব আজি ধুনীয়াকৈ এটা ধুনীয়া ভিডিঅ' চাবলৈ পাব। কিন্তু মোৰ মাতটো আহিছে নাই আপোনালোকে ক'ব, কাৰণ মই কিমানখিনি মানুহৰ মাজত মোৰ মাতটো অহাটো সম্ভৱ নহয়। শাৰী শাৰীকৈ চব বহি আছে চাওক। আপোনালোকে নাম লৈ আছে, আপোনালোকে দৃশ্য চাওক। যিখন সিংহাসনত আমাৰ মানে গোটেইখিনি সত্ৰীয়া যিখিনি থাকিব লাগে, এই আসনখন প্ৰতিষ্ঠা বা নিৰ্মাণ কৰোঁতে যিখিনি কাছ বা যিখিনি খোদিত কৰিব লাগে, কাঠত অংকিত কৰিব লাগে, গোটেইখিনি ইয়াত খোদিত হৈ আছে। আৰু এইখিনি এখন 7 খলপীয়া আসন, আমি গুৰু আসন বুলি কোৱা হয় যিখন, সেই গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াত নৃত্য সকলো কৰ্ম ইয়াৰ যোগেদি ইয়াতে মানে আসন প্ৰতিষ্ঠা কৰি ইয়াত ধৰ্মীয় পুথিসমূহ ইয়াত ৰাখি আমি ধৰ্মীয় নীতি নিয়মৰ মাজেদি আসন প্ৰতিষ্ঠা কৰি ইয়াত সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান ইয়াৰ আগভাগ কৰি ইয়াক কৰা হয়। আৰু দবা, শংখ, কাঁহ এইখিনি তাৰ লগত সংগত কৰা হয়। আৰু গোটেইখিনি সম্পদ আমাৰ ইয়াত ব্যৱহৃত সম্পদ ইয়াত থকা। ধন্যবাদ। এতিয়া চলি আছে দিহানাম, আমি অলপ দিহানামো চাই ল'ম। মানে কি আৰু মই সত্ৰলৈ আহিলোঁ যেতিয়া চব দেখুৱাম আমি, আপোনালোকে চাই থাকক। আগেদি সোমামগৈ দেই, মই এনেকৈ মাজেদি সোমাই দিয়ে বেয়া পাওঁ, কিন্তু সেইটো কাৰণে আগেদি সোমামগৈ একেবাৰে। দোস্ত কি ধুনীয়াকৈ মই ইমানো হেৰি নহয় যে ইমান হেভি হৈ যাম, কিন্তু ঈশান নিউজ আহিছে নাই, সেইটো কাৰণে চান্স পাই গৈছোঁ। চাই লওক আপোনালোকেও। এইগৰাকী আছিলে এই দোস্ত চাওঁ, এয়া ঈশান নিউজ আহিছে। ঈশান নিউজ ইমান ওচৰত গৈছে, কিন্তু মই যোৱা নাই ইমান ওচৰত, মই যাব বেয়া কৈছোঁ, কিন্তু এয়া চাই লওক। এইগৰাকী আছিলে, এই দুজনী আছিলে সেই ছোৱালী দুজনী, যি দুজনীয়ে এইমাত্ৰ নৃত্য পৰিৱেশন কৰিলে, তেখেতসকলৰ নাম জানি লওঁ। তোমাৰ নামটো? মোৰ নাম শ্ৰীমতী প্ৰজ্ঞাশ্ৰী মহন্ত। তোমাৰ নামটো কোৱাচোন? তোমাৰ নামটো? নমস্কাৰ, শ্ৰীমতী ববিতা বৈৰাগী।
এই দুগৰাকীয়ে বৰ্তমান সময়ত এই নৃত্য পৰিৱেশন কৰি গৈছে। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰিব যাতে মই এনেকুৱা ভাল ভাল প্লেচলৈ আহি ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ। আৰু লগ পাম এটা নতুন ভিডিঅ'ত নতুন ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক অষ্টমীৰ দিনাখনি অহা মাহৰ 12 তাৰিখ পবিত্ৰ ভাদ মাহৰ 12 তাৰিখে আপোনালোকক আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়া যাম আন এখন সত্ৰলৈ। যদি আপোনালোকে যদি সেইখন সত্ৰৰ যদি কিছুমান ভাল ভাল বস্তু চাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আজিলৈ বাই বাই। ঘৰতে থাকক